আপোনালোকে কোনেও ভাবিব নালাগে যে আমি সেইটো বিচাৰিছিল গোসাইগাঁও অঞ্চলত সেইটো আমাৰ ইস্তাহাৰত লিখা নাই। ইয়াৰ কাৰণে আপোনালোকে আফচোচ কৰিব নালাগে। হয়তো কোনোবাই ক'ব পাৰে যে আমি বাক্সা জিলাত আমি সেইটো বিচাৰিছিল সেইটো আমাৰ ইস্তাহাৰত প্ৰকাশ কৰা নাই, কিয় কৰা নাই, এইটো নাভাবিবি। আমি কাম কৰিম। আপোনালোকে যিটো ভাবিছে, যিটো বিচাৰিছে তেনেকৈ আমি কাম কৰিম। আৰু আমি এটা বিশ্বাস, এইবাৰ অসমত NDA হিচাপে যিটো বিজেপি নেতৃত্বত যিটো NDA চৰকাৰ হ'ব, এই চৰকাৰ হোৱাৰ পিছত BTC আৰু বেছিকৈ আমি ভাবাকে BTC অঞ্চলত বেছি আৰু উন্নয়ন আমি কৰিব পাৰিব, বেছি উন্নয়ন আৰু কৰিব পাৰিব। সেই উদ্দেশ্য লৈ পেলাই আমি আজি BPF সকলো BTC এৰিয়াৰ সকলো সমষ্টিত 15টা সমষ্টি আছে, 15টা সমষ্টিতো আমি প্ৰচাৰ চলাই আছো। আৰু আমাৰ এটা বিশ্বাস যে 15টা সমষ্টিত NDA হিচাপে আমাৰ BTC অঞ্চলত 15টা সমষ্টি আছে। NDA হিচাপে আজি ইয়াত গোসাইগাঁৱত আমাৰ সভাৰাম বসুমতাৰী ডাঙৰীয়া আছে BPF দলৰ, বা পৰ্বতজোৰাত ডক্টৰ আমাৰ ৰিজাউল কৰিম ডাঙৰীয়া আছে, দৰ্শমা হিচাপে ৰবিৰাম নাৰ্জাৰী আছে। এনেকুৱা মুঠতে 15টা সমষ্টিত 15টাও আমাৰ এটা আত্মবিশ্বাস আছে, আমি 15টাও আমি জিকি যাম। আৰু দিছপুৰত যেটো নতুন চৰকাৰ বনাব, এই চৰকাৰৰ পৰা আমি BTC বাকী ৰাইজে আৰু বহুত উন্নতি হ'ব বুলি মোৰ এটা বিশ্বাস। এইটো হ'ল আমাৰ মেনিফেষ্টৰ উদ্দেশ্য। তো এতিয়া আমি অলপ যেহেতু সুবিধা পাইছে, আজি বহুত আলহী আছে, মই একজন এজনকৈ আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। আৰু চিনাকি হোৱাটো ভাল, सिनायनानै लानायाबो मोजां नङा होमबा? गासैखौबो बारा बुरजा गैया, 10-15 जनसो दङ, एसे सिनायथि होनो नांगोन, অলপ চিনাকি কৰি দিব বিচাৰিছোঁ মই। তো আমাৰ এতিয়া BPF দলৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে দায়িত্ব লৈছে একদম তামোলপুৰ জিলাৰ, তামোলপুৰ ডিষ্ট্ৰিক্টৰ হয় এইটো জেনেৰেল ছেক্ৰেটাৰী। আমাৰ মইতো প্ৰেচিডেণ্ট হ'ল, জেনেৰেল ছেক্ৰেটাৰী হিচাপে আমাৰ আছে ইমানুৱেল মোছাহাৰী।